কেতিয়াবা এনেকৈ পাতত দিয়া হুকতি মাছটো খাবলৈ খুবেই মন যায় আৰু ঘৰত যিহেতু হুকতি মাছ নাছিলে আজি মই লগালগ হুকতি মাছ খুন্দি পেলাই বনাইছোঁ আৰু বিশেষকৈ হুকতি মাছটো অলপ পুৰণা হ'লে তাৰ টেষ্টটো বেছি ভাল হয় কিন্তু লগালগ খালে ইমান বেছি টেষ্ট পোৱা নাযায় তথাপিতো মই লগালগে বনাই পেলাই খাইছোঁ খুবেই খাবলৈ মন গৈছিল অলপমান শুকান মাছ আছিলে একেবাৰে কম আৰু শুকান মাছখিনিৰ লগত দিবৰ কাৰণে এইফালে মই দুডালমান কচু ঠাৰি বুটলি ল'লোঁ আৰু পাতখিনি যিহেতু আমাৰ দৰকাৰ নহয় পাতখিনি মই কাটি পেলাই দিছোঁ অকল ঠাৰিকেইডালেই লৈছোঁ আৰু অকণমান বুঢ়া ঠাৰি হ'লে ভাল বেছি কোমলীয়াডাল লোৱাতকৈ অকণমান বুঢ়া ঠাৰিটো হ'লে বেছি ভাল হয় ঠাৰিকেইডাল আনি ভালকৈ ধুই মেলি ল'লোঁ মই টুকুৰা টুকুৰাকৈ আৰু এইখিনিও আধা ঘণ্টামান সময় ৰ'দত দি ল'ম নহ'লে পানীটো থাকিলে হুকতিখিনি খজুৱাবও পাৰে সেইটো কাৰণে আধা ঘণ্টামান সময় ৰ'দত শুকুৱাই ল'লোঁ এইফালে মই কেৰাহীখনতে মাছখিনি অলপ সময় ভাজি লৈছোঁ যিহেতু অকণমান সেমেকি আছিলে অকণমান যদি সেমেকি থাকে তেতিয়া ভালকৈ গুৰি নহয় সেইটো কাৰণে কেৰাহীখনতে মই অলপ সময় ভাজি লৈছোঁ মচমচীয়া হ'লেই হ'ব আৰু এইখিনি ধুনীয়াকৈ মচমচীয়া হৈ গ'ল যদি ৰ'দতো শুকুৱাই ল'ব পাৰে আপোনালোকে ইচ্ছা কৰিলে ৰ'দতো শুকুৱাই ল'ব পাৰে এইখিনি মই মিক্সিতে খুন্দি ল'ম যদি আপোনালোকে ইচ্ছা কৰে খুন্দনাটো খুন্দি ল'ব পাৰে কেইডালমান কচু ঠাৰি ইয়াত মই দি দিছোঁ মাছৰ পৰিমাণটো চাই বহুত বেছিও দি দিয়া নাই বহুত বেছি হ'লে খজুৱাব পাৰে সেইটো কাৰণে মাছৰ পৰিমাণটো চাই পেলাই ইয়াত কচু ঠাৰি কেইডালমান দি দিছোঁ এয়া মই হুকতিখিনি খুন্দি ল'লোঁ আৰু বহুতে কম হৈ গৈছে তথাপিতো এইখিনি ৩-৪জন মানুহৰ কাৰণে ধুনীয়াকৈ হৈ যাব খুন্দি লোৱাৰ পাছত একেবাৰে কম হৈ যায় ৩-৪জন মানুহৰ কাৰণে ধুনীয়াকৈ হৈ যাব হুকতিখিনি বনাবৰ কাৰণে এইফালে মই কলপাতখন অলপ সময় গেছত সেকি ল'লোঁ মই পাতত দি পেলাই বনাম পাতত দি পেলাই খাবলৈ বেছি ভাল লাগে আপোনালোকে যেনেকৈ ভাল পায় হুকতি মাছটো তেনেকৈ ভাজি পেলাইও আপোনালোকে খাব পাৰে মই পাতত দি পেলাই খাম জোখ অনুপাতে নিমখ কেইটামান কেঁচা জলকীয়া কেইফুটামান নহৰু একেবাৰে পাতল পাতলকৈ কাটি পেলাই এনেকৈ মই মাছখিনি মেৰিয়াই ল'লোঁ আৰু নহৰুটো বেছি দিলে হুকতি মাছৰ টেষ্টটো বেছি ভাল হয় সেইটো কাৰণে মই অকণমান নহৰুটো সৰহকৈ দি দিছোঁ আৰু গোন্ধটো অলপ কম হয় সেইটো কাৰণে অকণমান সৰহকৈ দিছোঁ অকণমান ডাঠ টাৱা এখন পাতি পেলাই এনেকৈ মই মাছখিনি গেছতে পুৰি লৈছোঁ লোহাৰ কেৰাহীটো আপোনালোকে এনেকৈ পাতত দি পেলাই ল'ব পাৰে যেনেকৈ সুবিধা হয় আপোনালোকে তেনেকৈ কৰি ল'ব 2-3 বাৰ লৰাই মই মাছখিনি পুৰি লোৱা হৈ গ'ল আৰু এইফালে মাছৰ লগত দিবৰ কাৰণে এটা আলু এইটো বইল কৰি লোৱা হয় ধুনীয়াকৈ সিজি আছে এইটো মই গেছতে অলপ সময় এনেকৈ পুৰি দিছোঁ এনেকৈ পুৰা আলুটো হ'লে পিটিকাখনৰ টেষ্টটো বেছি ভাল হয় আপোনালোকৰ ঘৰত যদি খৰি জুই জ্বলাবৰ পৰা সুবিধা থাকে আপোনালোকে খৰি জুইটো আলুটো পুৰি ল'ব পাৰে এই হুকতি মাছৰ পিটিকাখনত আপোনালোকে জ্বলাটো অকণমান সৰহকৈ দি দিব তেতিয়া তাৰ টেষ্টটো বহুত ভাল হয় কাটি লোৱা পিয়াজ পাত অলপমান ধনিয়া যদি মান ধনিয়াটো থাকে লগতে আপোনালোকে মান ধনিয়াটো দি দিবচোন হুকতি মাছৰ গোন্ধটো বহুতখিনি কমি যায় মান ধনিয়া থাকিলে দি দিব আৰু এইফালে পুৰি লোৱা আলুটো যদি জলফাই টেঙা থাকে এতিয়া যিহেতু জলফাই ছিজন যদি পকা জলফাই থাকে আপোনালোকে 2টা বা 3টা ইয়াতে লগতে পিটিকি ল'বচোন মোৰ ওচৰত পকা জলফাই নাই যিহেতু ইয়াত মই দিম এই পকা গোলনেমুটো দিলেও খাবলৈ ভাল হয় টেষ্টটো কিন্তু জলফাইটো যদি থাকে আপোনালোকে জলফাইটোৱে দিব জোখ অনুপাতে অলপমান নেমু মই এনেকৈ চেপি দিছোঁ বহুতে হুকতি মাছটো বনাব নাজানে যিসকলে হুকতি মাছটো বনাব নাজানে বিশেষকৈ ভাজি পেলাই বেছি মানুহে নাজানে যদি আপোনালোকে ভাজি পেলাই বনাব নাজানে এনেকৈ পাতত দি পেলাই খাবচোন তেতিয়াও খাবলৈ খুব ভাল লাগে নেমুটো চেপি লোৱাৰ পাছত ইয়াত মই দি দিছোঁ অলপমান কেঁচা মিঠাতেল তেল মই অকণমান সৰহকৈ দি দিছোঁ আৰু গোটেইখিনি ভালকৈ মই সানি ল'ম খুব সহজতে আপোনালোকে এনেকৈ হুকতি মাছ বনাব পাৰিব ঘৰত যদি শুকান মাছ থাকে হুকতি মাছ নাথাকিলেও আপোনালোকে এনেকৈ লগালগ খুন্দি পেলাইও বনাব পাৰিব নিমখটো অকণমান টেষ্ট কৰি চাব যদি কম হয় পাছত আৰু অকণমান দি ল'ব খুব কম সময়ত আপোনালোকে এই ধনিয়া ৰেচিপিটো বনাব পাৰিব আৰু খাবলৈও খুব ভাল হয় লগত আপোনালোকে ভোট জলকীয়া থাকিলে ভোট জলকীয়াটো কাটি কাটি দিওঁ বুলি ভাবিলেও দিব পাৰে তেনেকৈও ভাল লাগে মই এই হুকতি মাছৰ পিটিকাখন খাবলৈ খুব ভাল পাওঁ যদি আগতে আপোনালোকে এনেকৈ খোৱা নাই এবাৰ আপোনালোকেও বনাই খাব ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ